গাইছ পাতত এটাও ভাত নহগৰি খালো তামান হাত হৈছে কিন্তু দেই কল পাতত টপলা ভাত ফাৰ্ষ্ট টাইমৰ কাৰণে খাইছা আৰু আজি কেনেকা লাগে তো হে গাইজ কি খবৰ আপোনালোকৰ আশা কৰো সকলোৱে ভালে আছে তো ময়ো ভালে আছো আজি যাইছো কঠীয়া বলাই দিব কাৰণে মই তাৰমানে ঘৰত নাই আজি আছো আনিহঁতৰ ঘৰত যোৱাকালি আহিছিলো যোৱাকালি দেখুৱা নহ'ল আৰু আজি যাম কঠীয়া বলাই দিবৰ কাৰণে এতিয়া ওলালো আৰু দাদা একজন আহিব আছে দাদাজন আহক তাৰপিছত যাম তো আগলৈকে ভিডিঅ'টো চাই থাকক আৰু তো গাইছ ইফালে দাদা আহিল ট্ৰেক্টৰত পুৰা চাইকেল খান লোড দি আছে ইফালে গাড়ী চাৰি গোটেই এনেকৈ ৰেডি হৈ গ'ল এতিয়া আৰু তাকে লেগি যাই থাকোঁ আৰু চিধাই এইফালে পানী বহুত ফেৰি লোৱা গৈছে এবাৰ তাকে লেগি যাই আছোঁ তাতে দেখুৱাই আছোঁ তো গাইছ এতিয়া ফাইনেলি আহি পালোঁ ইফালে চাব পাৰে দাদাহঁতে এইবিলাক নমাই আছে এইফালে এইখিনি 6 বিঘা 6.5 বিঘামান হ'ব আজি এইখিনি গোটেইখিনি ৰোৱা হ'ব আৰু ৰোৱনীবিলাক আহিব আছে এতিয়া এইফালে চাব পাৰে এইফালে বিধানখিনি আছে এতিয়া ৰোৱনীখিনি আহিব অলপ পিছত চাই থাকক ভিডিঅ'টো শেষলৈকে তো গাইছে এইফালে ট্ৰেক্টৰ এইফালে পথাৰত হাল বাবৰ কাৰণে নামি গ'ল আৰু এইফালে এনেকৈ আছোঁ এইবাৰ বিধানবিলাক তোলোঁ অলপ তাৰপিছত আছে তোলা তথাপিও আৰু তোলবা আছে অলপ সেইখিনি তোলোঁ আৰু বিধানখিনি বলাই দিম আৰু পিছত দেখুৱাম এইফালে ট্ৰেক্টৰ পুৰা হাল মাৰাত লাগি গ'ল এইফালে দাদা আছে আৰু এইফালে মামা আছে এনেকৈ তো গাইছ আহাৰ লগতে এটা বহুত ডাঙৰ ঘটনা হৈ গ'ল মানে ঘটনা মানে এনে সৰু সুৰাই এইটো কি ফেচাল বুলি কয় কলপাত যে খায় সেই ফেচালটোৱে মোক চাওক না লাগি আৰু পুৰা এইখিনি কেনেকুৱা কৰি হৈ গ'ল লাগাৰ লগতে একদম বৰলে যে কামৰে সেনেকুৱা লাগি গৈছে এতিয়া আৰু এইখিনি এনেকুৱা হ'ল পুৰা ডাঙৰ দবলা হৈ গৈছে এইফালে দুই চাইডে ইমান লাগছে কিন্তু একদম ডাঙৰ ডাঙৰ হৈ গৈছে কি বা ফেচাল কয় সেইটো নাম নাজানো কলপাত খাই একদম অৱস্থা নোহোৱা কৰিছে কি কম আৰু ইমান ডাঙৰকৈ ফুলি গৈছে লাগাৰ লগতে থাকো আৰু তো গোটেই গাটোত লাগিলে আৰু ক'বাই নালাগে কি কম আৰু এইফালে মামা আছে বিধান চাইড কৰি আছে এবাৰ ময়ো যাওঁ তাতে বিধান চাইড কৰোঁ আৰু তো চাই থাকক তো গাইছ এইবিলাক আছে এইবিলাক এইখিনি এইবাৰ চাইড কৰোঁ আৰু এইফালে দাদা চাইড কৰি আছে এইখিনি চাইড কৰোঁ আৰু এনেকুৱা কৰি লৈ ইফালে থৈ দিম ইফালে এনেকৈ থৈ দিলোঁ আৰু এইখিনি গোটেইখিনি নিওঁ আৰু গোটেইখিনি দেখুৱাই নাথাকোঁ আৰু এইখিনি আৰু তো গাইছ ইফালে এইখিনি বলাই দিলোঁ আৰু সেইটো চাইডে বলাই দিছোঁ আৰু এতিয়া ভাত খাইলোঁ জিৰাই লওঁ অলপ ভাতটো কিন্তু বেলেগ ভাত দেই গাইছ কৈ দি ভাত কলপাতত টপলা ভাত এইফালে আৰু বৰষুণ পৰি আছে লাহে লাহে এইফালে দাদাই ওলাই দিছে এইবাৰ ময়ো ওলাই লিখিনি খা কলপাতত টপলা ভাত ফাৰ্ষ্ট টাইমৰ কাৰণে খাইছা আৰু আজি কেনেকুৱা লাগে তাৰপিছত এইফালে চাব পাৰে ৰঙালাও মাংস আৰু ভাত কলপাতত ফাৰ্ষ্ট টাইমৰ কাৰণে আজি খাই চাম গম নাপালি 1 বাজিলে গাইছ খাইছা আৰু কেনেকুৱা লাগে বঢ়িয়া লাগছে বঢ়িয়া আৰু এতিয়া মাংস আছে মাংস বঢ়িয়া কেনেকুৱা লাগছে খাই পানী পুৰি আছে এইফালে দাদা এইফালে মামা খাই আছে এনেকৈ খাই আছে আৰু বঢ়িয়া লাগছে কিন্তু খাই আৰু এইফালে কি মাহৰ দালি খাৰ আঞ্জা হ'ব হ'ব ইমান নাংগা মাহৰ দালি খাৰ আঞ্জা ৰঙালাও আলু মাংস মটৰ কঁঠাল গুটি বঢ়িয়া লাগছে খাই তো গাইছ এতিয়া খাই লওঁ গাইছ পাতত এটাও ভাত নহগৰি খালোঁ তামান হাত হৈছে কিন্তু দেই এইবাৰ হাত থৈ লওঁ ৰ
তো গাইছ এতিয়া ভাত চাত খোৱা হৈ গ'ল এইফালে দাদাই আৰু বিধান বলাই দিব গৈছে মই যাওঁ এতিয়া তো একেবাৰে শেষত দুখাই আছোঁ আৰু গাইছ ডঙাৰ ইপাৰ সিপাৰ পুৰা দন লাগি আছে কি কম আৰু ডঙাৰ ইপাৰ সিপাৰ পুৰা দন লাগি আছে এনে আৰু ফুৰ্তি করতে এনেকুৱাই বহুত মানুহ আহিছে আৰু আনি কমসে কম 20-30 জন মান আহিছে এনেকুৱা এটা এনে আৰু ফুৰ্তি করতে এনেকা হেৰি কৰি আছে এতিয়া আৰু জিৰালো অলপ এইখিনিত চাগে বিধান নহবই চাগে সেইখিনিত এতিয়া আৰু বিধান নকলালে আৰু আজি নহব আৰু তো পিছত হ'ব এইখিনি তো কি কম আৰু এতিয়া জিৰাই লওঁ এইখিনি কিমান দূৰ লাগে পুতাত কিমান পৰ লাগে এইখিনি আৰু হ'ব আৰু তো গাইছ এতিয়া গোটেইখিনি হ'ল আৰু এইফালে গোটেইবিলাকেও ভাত খাই আছে এতিয়া আৰু যাম আৰু লাহে কৰি অলপ পিছত তো গাইছ এতিয়া খৰাহি পালোঁ বাকী আৰু এইফালে দেখুৱাই নহ'ল এইফালে বস্তুবিলাক এইফালে আনিলোঁ তো গাইছ আজিৰ ভিডিঅ'টো আৰু বেলেগ একো নাই আৰু আজি এইখিনি আছিলে তো কেনেকুৱা পালে কমেণ্ট কৰি জনাব তো যিখিনি আছিলে বাই বাই